গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অন্য এটা ভিডিঅ' লৈ আহিলোঁ আৰু আপোনালোকৰ ওচৰত আৰু আজি হ'ল 31 ডিচেম্বৰ মোৰ হাজবেণ্ডৰ আজি বাৰ্থডে মই ভাবিছোঁ হাজবেণ্ডক এটা মোৰ ফালৰ পৰা সৰুমান ছাৰপ্ৰাইজ এটা দিওঁ মানে কি মই আজিলৈকেও জীৱনত নিজে কেক বনাব নাই আৰু ক'তো শিকাও নাই আজি ভাবিছোঁ নিজে বনাম মানে আমাৰ ভণ্টি আছে তাইৰ যিহেতু বস্তুখিনি আছে তাই মানে আমাৰ ইয়াতে আজি এটা আপিৰ আৰু বাৰ্থডে আছে তাই মানে 3টা কেক অৰ্ডাৰ দিছে তাইৰ কাৰণে সেইকাৰণে আহিব লগা হৈছে মই ভাবিলোঁ এই চান্সতে ময়ো এটা মোৰ মানুহটোক লগি জিংকে পাৰোঁ আৰু যেনেকৈ পাৰোঁ তাই এনেই অলপ অলপ শিকি দিব বাকীখিনি মই কৰিমেই মই ট্ৰাই কৰিম আৰু নিজে কৰাৰ চেষ্টা কৰিম যিহেতু তাই তাতে দেখি দেখোঁ সেইবুলি আৰু আজি চাওক যদি বনাব পাৰোঁ বনাওঁ আৰু আপোনালোকৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাব এইটো ভিডিঅ' মানে ধামাকা হ'ব মানে আজি যিহেতু ৰাতি 31 ডিচেম্বৰ নতুন বছৰ আহি আছে সেইবুলি আৰু খানা এটাও খাম হাত বিশেষকৈ মোৰ ধৰাতে ধৰা খানা এটাও খাম ধামাকা খানা হ'ব গোটেই মাখা আমাৰ গোটেই আপা আপি গোটাই মিলি কেনে খাম আৰু চানা বুনা চব দেখাই যাম আপোনালোকৰ প্ৰথমৰ পৰা শেষলৈ চাই যাব আৰু এতিয়া মই কেকটো বনাই আৰম্ভ কৰি দিওঁ যিহেতু মোৰ মানুহকেইটা নাই ফিল্ডত কিছু খেলা বা বলক গাইজ অলৰেডি মই কেকটো বনাই থৈ দিছিলোঁ এই চাওক কি ধুনীয়া চফ্ট হৈছে ওচৰত নামচোন আৰু ভণ্টি কেমেৰা কৰি আছে এই চাওক কি ধুনীয়া চফ্ট আছে এইফালে চকলেট কেক বনাম চকলেট পূৰা গুলি থৈ দিছোঁ তাৰপিছত এইফালে ক্ৰীম পূৰা কৰি থৈ দিছোঁ এতিয়া বনালে কথা বিসমিল্লাহ আল্লাহ ভালকে যাতে হয় লাসরম কেমন হবে আর কি ধুনিয়া আছে না তো বহি দিয়াতে তেইরাতে বহি দিছে সেই কারণে মানে একফালে ডাঙৰ জাত লৈছে প্ৰথম আৰু মোৰ মানে বহি দিয়াতে মানে মিষ্টি হোৱাৰ কথা নাই আৰু কিনি দিম লগাই দিম এতিয়া মই ইয়াতে 3টা লেয়াৰ বনাই লওঁ আগে কাটি কেনে বহি দিয়াতে 3টা এটা লেয়াৰ বনাই লওঁ সেইকাৰণে এটা লেয়াৰ হ'ল আৰু তাৰে এতিয়া দুটা কৰিম কিবা থৈ দিওঁ এটা লেয়াৰ কাটি দিলোঁ মই দুটাই কৰি দিওঁ নেকি যিহেতু ঘৰতে খাম না দুটাই কৰি দিওঁ আৰু চেনি পানীখিনি আন মিক্স কৰি আন আৰু এতিয়া মই চেনি আৰু পানী অলপমান গুলি লওঁ আৰু গাইছ আৰম্ভ হওঁতে লওঁ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম এতিয়া নামমান লগাই দিলোঁ আৰু বিসমিল্লাহ হৈছে না এতিয়া চেনিৰ পানীখিনি ইয়াতে দিম উনিও বয়া হালদি গালি চালি নাপেলি লৰি থাকে ভালকৈ মই পাৰি লওঁ কাপোৰ ইমান নললে ন বগা কেইদিনমানি লগে লওঁ জানি আছে আৰু এই কাষৰিলে এনেকৈ মুচি দি এইখিনিয়ে মেইন ফিনিচিংখিনিয়ে মেইন ৰূপা গম পাইছে না আৰু বাকী প্ৰচেছ সহজে গলছি মেইন তই লেপাকে লেপিয়ে যা हाथी अभी मैं काट लिया हूँ काट से अच्छा कि चकास बन लूँगी मुख का पूरा सीरियस मूड पूरा सीरियस मूड एकदम बेया हो जाओ रिक्स নাই আৰু ইনকে ভাবি থাকি কি মানে এটি ক্লায়েন্টক দিয়াও যাতে ঘৰত খাওয়া নহয় কি কথা কয় হিংকে বেলেগক আৰু হিংকে দিবি নেকি ৰ নৰা বেলেগ সেনেকা দেখা এইখিনি ভাল নহয় না নিচে ভিডিঅ'টো কিছু হ'ল আৰু এতিয়া খানাৰ পইচা ৰেডি কিমান আছে মালিক মানে মই আৰু কিমান আছে 600 700 800 900 টকা ইতিমধ্যে আমাৰ হাতত আহি গৈছে
কি নহয় নো কেন হ'ব তই জানা নাই ৰাউণ্ড কৰে আৰু কি ফুল দিম বুলি ভাবিছে তই বেছি থিয়ে দিয়ে দে ঠিক আছে ৰচোন মই দেখি দে আগে তই হেৰি বনাই চাব লাগিব এনেকৈ কি নহয় এটাই আগে দি চাওঁ অঁ দে সৰু সৰু আলু এটা সৰু সৰু আলু দে আৰু ভালকৈ দি অলপ জোৰকৈ হেঁচ পাগলি ভাল হৈছে এইবাৰ সৰু সৰু দিওঁ কেকটো ভাল লাগছে দে পাৰিবি দে এনেকৈ আমোৰতো পাৰা নাছিলোঁ এইটাই লাইনত আছি ফুলৰ পৰা কি বেয়া আইডিয়া ইয়াল্লাহ দে খাইও আছে মানে কি উলিয়াব ভালে লাগছি সৰু দি ফাৰ্ষ্ট টাইম হৈছে নাচাগে এনেকৈ পাৰিবি দে তই যেনেকৈ ধৰিছে দে মই জীৱনত প্ৰথমবাৰ কাৰো তাতে নিশিকাকে চাইছোঁ বাৰু ভণ্টি তাতে কিন্তু সেনেকৈ নহয় একদিন তাই এনে অলপ অলপ কৈ আছে মই এই চাওঁ মোৰ ফুলকেইটা তথাপিতো ডাঙৰ সৰু হৈছে কি কৰিম আজি নজেলত প্ৰথম টাইম বনাইছোঁ জীৱনত প্ৰথম টাইম তথাপিতো বহুতখিনি ভাল লাগে মই নিজে মানে কি ক'ম ভাষাই নাই ইমান ধুনীয়া লাগিছে আপোনালোকে কমেণ্ট কৰি ক'ব চাওঁ চিনেমেটিক শ্বট লওঁ গাইছ কেকটো ফাইনেলি হাজবেণ্ডৰ আগত ৰিভিল কৰি দিম ধুনীয়া হৈছে তোমাৰ বাৰ্থডে তুমিয়ে ভাবতা কি কয় আৰু মানুহ লেবাৰে আগাতে বিসমিল্লাহ কেনে হৈছে পাপৰ কেনে হৈছে হা সুপাৰ ফাৰ্ষ্ট টাইম হিচাপে সুপাৰ ওলা আলি খুৱাই দিয়া অলপ ফাৰ্ষ্ট টাইম কেক বনাইছে দে খাইছা আজি দে পাৰ্টিটো পাম এতিয়া হিনি ৰাতি পাৰ্টিটো খানা দিছোঁ আজি একচুৱেলি খানা দিছে আই দিছে বোলে আজিয়া বড় সফট দে হা বড় সফট দিছি খাবে দে গাইছ খাই দিলোঁ কেক কটা হৈ গ'ল দাউৰি আছে মানে কেক চেক নাখায় আৰু মই এনেই বনালোঁ আৰু ছাৰপ্ৰাইজ এইটো ন এনেকুৱা সৰু সুৰা ছাৰপ্ৰাইজ দি থাকিব লাগে কি কওঁ দুই এষাৰ কৈ দি পাৰু আজি নিজ হাতেৰে বনাইছে কেকটো আলিৰ বাৰ্থডে বুলি বঢ়িয়া হৈছে সফট পুৰা একদম পাৰফেক্ট হা পাৰফেক্ট কি ধুনীয়া লাগছে সৰু ভণ্টি খাইছা কি বঢ়িয়া হৈছে আৰু আমি খানা খাৱা জেগাটো অলপমান দিম আৰু তাহাঁতকো অলপ অলপ ভাগি দিম দে ন নাও চবেই খাম আৰু মিলি কেনে বাৰ্থডে বুলি নকবি বোলে নকওঁ দেই গাইছ আমাৰ এতিয়া খানাৰ আয়োজন পূৰা আধা আধি চলিল আৰু এইফালে পানী গৰম কৰিছে এই ব্ৰইলাৰৰ কাৰণে এইফালে হেৰি কি হাঁহৰ মাংস আৰু আমি মাখা গোটেই মাখা আৰু আছেই মানুহ অহা নাই মানে আৰু এইফালে
আমাৰ এইটো নতুন মানে ভাই বোৱাৰী হ'ব মোৰ ন আৰু আমাৰ ভণ্টি চলাই আছে পিঁয়াজ আলু চালু এইফালে চুনো এইফালে আমাৰ সৰু সুৰা ডেক এটা হ'ল কাৰণ ডাঙৰ ডেক নাই আজি মানে আমি ডিজে ভাগতে নাপালোঁ আমাৰ গাঁৱৰ মাহাই আৰু যে চব খানা খাব ন অনু কি ক চব আমি ভাগত নাপালোঁ ন সেইকাৰণে আৰু উপায় নাই আৰু আমি এইটো দিয়ে কাম চলাম ন জানটি সৰু সুৰা দিয়ে আমি কাম চলাম এইটোৱে ডিজে আৰু ভিতৰত কেইটামান মোবাইল চাই আছে তাহাঁতকো মাতি আনো আৰু কাম কৰাত লাগি যাওঁ যিহেতু বহুত ৰাতি হ'ব বৰ্তমান 7টা বাজি গ'লে আমাৰ একোৱেই হোৱা নাই কৰোঁ আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ গোটেইবিলাক আৰু এইফালে আমাৰ জানদীপ আৰু জানিয়ে পূৰা ডেন্স মাৰি আছে কপিৰাইট আহিবৰ কাৰণে মই মানে গানটো বন্ধ কৰি দিলোঁ পূৰা ডেন্স আৰু ফাংচন হ'লে আমাৰ ইয়াতে ডেন্স কৰিবই এনেকুৱা আৰু এইফালে আমাৰ খানাৰ আয়োজনো কিছু চলি আছে আৰু জেঠীয়ে জুই ধৰি দিলা জেঠী আৰু জেঠাই এইফালে মোৰ ভাই বোৱাৰী ভণ্টি চুনু মুনুলি গোটেই মাখাই আলু পিঁয়াজ চেলাব দিছোঁ সিহঁতক আৰু তাতে সৰুকেইটা মানে ডেন্স কৰি আছে সেইফালে যিহেতু দাঁতৰ বেছি কাম নায়েই আৰু ডাঙৰৰে কাম ডেন্স মাৰি আছে এইফালে আমাৰ হাঁহৰ মাংস বহি দিলে এতিয়া আৰু ব্ৰইলাৰ বাচাই হোৱা নাই তাৰপিছত আৰু ব্ৰইলাৰ দিব এইটো এটা আৰু আনছি ইয়াতে দিব আৰু ভাতটো বহাবা বহুত দেৰি আছে বৰ্তমান কালাৰ অহা নাই যিহেতু বহি দিছে মাত্ৰ দেৰি হ'ব বেয়া ধোৱা সেইফালে পইচা বাচি আছে হোৱা নাই আৰু তাৰপিছত এই দিব আমাৰ আঞ্জাৰ কি ধুনীয়া কালাৰ আহিছে এতিয়া পুৰা পাগ উঠি আছে মানে এইটো হোৱা পানী দিছিল লাষ্ট পানী আৰু এইখিনি খোজাৰ পিছত আঞ্জা ৰেডি হৈ গ'ল আৰু এখন বহাবা আছে ব্ৰইলাৰ মাংস বহুত দেৰি হ'ব আৰু এতিয়া প্ৰায় কেইটা বাজিল 8:30 সেইফালে ভাত উঠাই দিলে আৰু যিহেতু সৰু ছোৱালী আমাৰ বেছি আছে না টোপনি যাব সেইকাৰণে আৰু এইফালে মায়ে ইয়াতে কৰি আছে মই বাৰু আজি বেছি কৰা নাই গাইছ আমাৰ ভাত আঞ্জা পুৰা ৰেডি চব এইফালে পানী গৰম বাঢ়িছে এইফালে ব্ৰইলাৰ মাংস সেইফালে হাঁহৰ মাংস গোটেই ৰেডি মানুহগিলাও আহি গৈছে এতিয়া মানে কি টাইম বাজা নাই মানে আমাৰ 10টা বজাৰ পিছতে বোলে খাৱা আৰম্ভ হ'ব এতিয়া নহয় এইফালে টোপনিয়ে লাগছে বোলে এই 9টাতে টোপনি লাগে হা আৰু এই নহয় হাল্লা চানা পোনা মহান নাছে কি হাল্লা কৰি দিছে বেটি এইফালে এটা মাছৰ পোৱালি চানা বোলে নাৰ্চিনা আৰু মম্মী ক'ত ঘৰৰ ভিতৰতে থাকে যেতিয়া ভিডিঅ' কৰোঁ হা আৰু আমি কি ধুনীয়াকৈ জুই পুৰিছোঁ পুৰা ৰাং লাগিছে হা চাহ খাবা গেছি কি ৰাতি 9:30 চাহ খাই কিয়া ভাত খোৱা টাইমত চাহ খাই বোলে আমি নৰো দে ধনিয়াৰ পাতখিনি ক'তো নিদিলা ব্ৰইলাৰ মাংস দিব লাগিছিল পৰবি তহঁতে গাইছ পৰনি মই আছোঁ ছোৱালীগিলা কিবা লাগিব না বাচ্চা বাড়িতে কাকে দিল যিহেতু খানা বুলি ক'লে সৰু ছোৱালীগিলাই মেইন না কেনে হৈছে মাইনো সদ ভাল আনিকা বঢ়িয়া লাগছে না মাংস পাইছা না বহুত এইফালে মোৰ জানৰ বেটিটো বেটিক চাচোন বেটিক চা কি ধুনীয়াকৈ খাই আছে মাম দিছা নে নাই মাম নাই গৰম পানী আছে দে মোৰ জানটো পুৰা এটাৰ লগত বহি গৈছে এইফালে গোটেই মাহা আমি আছোঁ খোৱা নাই আৰু খাম
আমি ইয়াতে ব্ৰইলাৰ মাংস মানে সাজি লৈছোঁ কাৰণ ব্ৰইলাৰ নাখা মানুহ আছে বহুত সেইকাৰণে আৰু পাতে পাতে দিয়াটো বেয়া কথা হ'ব হেৰি কৰি ল'লা আৰু সজাই লৈছি এইফালে হাঁহৰ মাংস পুৰা লাল হৈছে আৰু এইফালে সিহঁতৰ খাৱা হ'ল আমি খাওঁ আৰু দুয়োকে কিবা লাগব ইমান আৰু কি মছান নাথাকা কি মছান থাকা এইয়া বললো কিছু এইয়া লাডু এ ছাগাল ছাগাল এইয়া ছোট মইনা এ তন ভিডিও কৰি এই মই ছাগাল আছা এইটো আমাৰ আবু ভাত খাই আছে এইটো ব্লকাৰ এইটো ব্লকাৰ এইটো আবু গাইজ ৰাতি খানা ভালে ভালে খালোঁ আজি নেক্সট ডে মানে নতুন বছৰ আহি গ'ল আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ যাতে এইটো বছৰ ভালে ভালে যায় বাকী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ৰাতি মানে ইমান ভিডিঅ' বনা নহ'ল আৰু আমাৰ ডিজে নাছিল ডিজে থকা হ'লে বেছি ভাল লাগিল হয় ডিজে ভাগতে নাপালোঁ মানে যিহেতু আপাগিলেও খানা খাইছে আমাক আৰু কি ওল পাত্তা দিব সেনেহেন আৰু বেটি যিহেতু দিগদাৰ দি আছিল মই সেনেকৈ ভিডিঅ' বেছি কৰা নাই আৰু আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি চেষ্টা কৰিম আৰু যদি খানা খাওঁ ভিডিঅ' আনিম আৰু আজিলৈ বাই বাই